আপোনালোকলৈ তিলপিঠা ৰেচিপি। তিলপিঠা সকলোৱে জানে বনাবলৈ, তথাপিতো মইনো কেনেকৈ বনাওঁ তাকেই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, দেখুৱাওঁ বুলি ভাবিলোঁ। এয়া বৰা চাউল কালি ৰাতি তিয়াই থৈছিলোঁ। ৰাতি তিয়ালে চাউলটো পিঠাটো বনাবলৈ বৰ ধুনীয়া হয়। আপোনালোকে বনাই চাবচোন এনেদৰে ৰাতি বৰা চাউলটো তিয়াই থৈ দিব। চাউলটো তিয়ালে সম্পূৰ্ণ চাউলটো কোমল হয়, পিঠাটো বনাবলৈ খুন্দিবলৈও ধুনীয়া আৰু বনাবলৈও ধুনীয়া হয়। এইটো মোৰ এয়া দুবিধৰ পিঠা দেখিছে চাগে আপোনালোকে, হয়নে? এইখিনি হৈছে বগা, ইয়াত একো দিয়া নাই। এইখিনি অকণমান ৰং কৰিবলৈ বিট এটা ৰুকি লৈ বিটৰ ৰং উলিয়াই সেই বিটৰ ৰঙত চাউলখিনি তিয়াই থৈছোঁ। বিটৰ ৰং লাগি অলপ এনেকুৱা ৰং হৈছে। এইটো দেখুৱাই দিছোঁ আৰু এটা ৰং। এইটো চাওকচোন বাৰু। খাবলৈও ধুনীয়া লাগে আৰু বিট এনেও স্বাস্থ্যৰ কাৰণে উপকাৰী। হৈ গ'ল মোৰ 4টা, আৰু মোৰ টাৱাখন এনেদৰে মুচি থাকোঁ, নহ'লে ক'লা ৰং লাগি পিঠাটো বেয়া হৈ যায়। আৰু এটা বনাই দেখুৱাইছোঁ। মই এইবাৰ তিলৰ এটা বনাই দেখুৱাইছোঁ আপোনালোকক। বগা ৰঙৰ এটা এইখিনিও সেই গোটেই ৰাতি তিয়াই থৈছিলোঁ দুভাগ কৰি। এয়া হৈছে তিলগুড়, তিলগুড় মিক্স কৰি থোৱা আছে। জানেই সকলোৱে, তথাপি মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ আপোনালোকৰ আগত। পিঠাটো বনাই শেষ হোৱাৰ পিছত এইবোৰ যে থাকি যায়, এইবোৰ থাকি গ'লে পিছত এনেকৈ কোলা কোলা হৈ এনেকৈ ৰঙা হৈ বেয়া হৈ যায়। তেতিয়া পিঠাটো তলত লাগি আৰু আন এটা দিলে মানে তাৰ তলত সেইবোৰ লাগি ধৰিলে মানে পিঠাটো দেখিবলৈ বেয়া হয়। মোহাৰি মোহাৰি ল'ব লাগে প্ৰতিটো পিঠা দিওঁতেই। এইটো এটা বনাই দেখুৱাইছোঁ। মই হাতেৰে দিব নাজানো, কিছুমানে হাতেও দিয়ে, হাতেও দিব পাৰি। এইটো কাষত থৈ গৈছোঁ, মানে এনেদৰে কাষত থৈ গ'লে পিঠাটো ভিতৰলৈকে সিজি যায়।